Hi guys, आज New Year special pizza. So first আমি dough to ready করিম. So আমার dough এতিয়া ready হৈ গৈছে. আমি এটা frying pan অকণমান butter spread কৰিম. পিজ্জা বেটাৰটো ইয়াতে স্প্ৰেড কৰি ল'ম. এতিয়া ফাৰ্ষ্ট হ'ল আমাৰ টমেটো চচ. টমেটো চচটো আমি স্প্ৰেড কৰি ল'ম. কি কৰিম এতিয়া আমি অকণমান ইয়াতে ফুড দিলাম. চামুচেৰে অকণমান ফুড দিলাম. তাৰপিছত আমি এতিয়া ফাৰ্ষ্ট হ'ল আমাৰ অনিয়ন স্প্ৰেড কৰিম. তাৰপিছত অকণমান টমেট'চ, বেছি নহয় অকণমান, যিহেতু আমি টমেটো চচ দিছোঁ ইয়াতে. তাৰপিছত কেৰটছ, তাৰপিছত গ্ৰীণ পিচ মানে মটৰ, তাৰপিছত অকণমান চিলি, কেঁচা জলকীয়া. স্পাইচ খাব বিচাৰি বেছিকৈ দিব পাৰে, নহ'লে অকণমান দিলেও হ'ব. তাৰপিছত আমাৰ কাজু, কেশু নাট, তাৰপিছত কিচমিচ, ৰেজিনছ, তাৰপিছত আমাৰ চিকেন পিচেছ, ফ্ৰাইড চিকেন পিচেছ. Last but not the least, the king of the pizza is cheese. Just to make it good. Yes.
সো এতিয়া অলৰেডি ৰেডি হৈ গৈছে এতিয়া আমি এইটো কভাৰ কৰি ল'ম লিড দি ইয়াতে অন কৰি একদম কম হিট দি দিম এতিয়া আমি লিডটো কভাৰ কৰি কিনে অকণমান 10 মিনিট পিছত আমি চেক কৰিম as our pizza is going to be ready it start melting আমি অকণমান আৰু 10 মিনিট ৱেইট কৰিম